নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই জৰুৰী খবৰ এটা জৰুৰী খবৰ ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ বিশেষকৈ হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো লাখ লাখ ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত বাট চাই আছে এইচএছৰ ফলাফলৰ কাৰণে কেতিয়া ফলাফল ঘোষণা কৰা হ'ব দৰ্শকসকল সংবাদ মাধ্যমত চৰ্চিত হৈ আছে যে ৰিজাল্ট আজিৰ দিনটোত ঘোষণা কৰাৰ কথা আছিল কিন্তু এতিয়ালৈকে ৰিজাল্টৰ কোনো ধৰণৰ আপডেট অহা নাই বহুতে কমেন্ট কৰি আছে কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব 20 তাৰিখত ৰিজাল্ট ঘোষণা হোৱাৰ কথা আছিল কিন্তু আজি কিয় ৰিজাল্ট দিয়া নাই সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম দৰ্শকসকল এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো এটা লাইক কৰা নাই এটা লাইক কৰিব চেনেলটোলৈ নতুন আহিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দৰ্শকসকল কেইদিনমান পূৰ্বে সেৱা কৰ্তৃপক্ষৰ লগত আসুৰ এটা সজাতি দলে সাক্ষাৎ কৰিছিল আৰু তাত প্ৰকাশ পাইছিল যে 20 জুনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু আজি 20 জুন কিন্তু আজিৰ দিনটোতো কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই কেইবাটা ৱেবছাইট ইতিমধ্যে মুকলি কৰা হৈছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে www.assamresult.in এনেদৰে কেইবাটা ৱেবছাইট ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে মুকলি কৰা হৈছে এইকেইটা ৱেবছাইটৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলে ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে পোনপটীয়াকৈ তেওঁলোকে ৰিজাল্ট লাভ কৰিব পাৰিব ahsec.assam.gov.in সমান্তৰালভাৱে assamresult.in media.com আন এটা assamjobalert.com এনেদৰে কেইবাটা ৱেবছাইট মুকলি কৰা হৈছে কিন্তু সবাতোকৈ জৰুৰী কথাটো হৈছে আজিৰ দিনটোত ৰিজাল্ট ঘোষণা কৰা হোৱা নাই কিন্তু পূৰ্ণ সম্ভাৱনা আছে 2-4 দিনৰ ভিতৰত ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ৰিজাল্টৰ অফিচিয়েল নোটিফিকেশ্যন অহাৰ লগে লগে চেনেলটোৰ মাধ্যমেৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব কেতিয়া ঘোষণা কৰা নহ'ব চৰকাৰৰ তৰফৰ পৰা বা শিক্ষা বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশ্যন এতিয়ালৈকে অহা নাই কিন্তু জানিব পৰা মতে ৰাজ্যখনৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে ৰিজাল্ট স্থগিত ৰখা হৈছিল ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ বাবে ৰিজাল্ট ডিক্লেয়াৰ কৰা হোৱা নাই গতিকে অতি সোনকালে আশা কৰিছোঁ ৰিজাল্ট ঘোষণা কৰা হ'ব ছাত্ৰ ছাত্ৰী জানিব পাৰিব চেনেলটোৰ মাধ্যমেৰে আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব চেনেলটোলৈ নতুন আহিলে পুনৰবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব